কৈছে যে আৰু আপুনি দেখিছে 2006 আৰু 2016তে কাৰ্যকৰী হোৱা ষষ্ঠ আৰু সপ্তম দৰমহা আয়োগৰ পাবলগীয়া 50% বকেয়া এতিয়ালৈকে দিয়া হোৱা নাই এইটো এটা অৱস্থা তো আৰু মই আপোনালোকক এটা বা দুটা পইণ্ট কৈ শেষ কৰিব খুজিছোঁ নিউলি প্ৰভিন্সিয়েলাইজ যিবিলাক কলেজ এই 41খন কলেজ তাত অধ্যক্ষ আছেনে চেংচন কৰা হৈছেনে অধ্যক্ষ কি অৱস্থা এবাৰ নিজে গৈ চাওকগৈ তো এতিয়া ইউনিভাৰ্চিটিবিলাকৰ কথা কৈ আছে মইতো কওঁ যে মই এখন কলেজত পঢ়ি আছো কটন কলেজ সেই টাইম ইজ ওভাৰ ইউনিভাৰ্চিটি কৰি নষ্ট কৰি পেলালে ৰূপজ্যোতি কৰ্মী আপোনালোকে যদি চাই আজি ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় খুদাই কলেজৰ অৱস্থা কেনেকুৱা আছিল ৰবীন্দ্ৰনাথ অৱস্থা কেনেকুৱা ভট্টদেৱ কলেজৰ অৱস্থা বিশ্ববিদ্যালয়ৰ অৱস্থা মাধৱদেৱ বিশ্ববিদ্যালয় তৈয়াৰ কৰিলে তাৰ পাছত কি হ'ল এবাৰ চাবলৈ যাওঁ ইউনিভাৰ্চিটিৰ নামত ইউনিভাৰ্চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ নাই গতিকে এই পৰিস্থিতিত মই ভাবোঁ যে শিক্ষা ডিপাৰ্টমেণ্টে যি ধৰণে কাম কৰিব লাগে সেই কাম কৰিব লাগে আৰু বিশেষকৈ এতিয়া ছেক্ৰেটাৰী তেখেত IAS অফিচাৰ মই অনুৰোধ জনাম নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এডুকেশ্যন আমাক লাগে মিনিমাম নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ব্যৱস্থা কৰিব লাগে ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় বিৰতি অনা কটন প্ৰস্তাৱক মই বিৰতি কৰি পেলাই মোৰ বক্তব্য ৰাখিব বিচাৰিছোঁ বক্তব্য ৰখাৰ আগতে এভাগী প্ৰাৰ্থনা গাই ল'ব বিচাৰিছোঁ কৃষ্ণৰ মুৰলী কৃষ্ণ বজাউছি কৃষ্ণৰ মুৰলী কৃষ্ণ বজাউছি মা ঘূৰি ঘূৰি নাচুছি কি যে মধুৰ মিলন মা ঘূৰি ঘূৰি নাচুছি শিৱৰ দম্বৰু শিৱ বজাউছি শিৱৰ দম্বৰু শিৱ বজাউছি মা ঘূৰি ঘূৰি নাচুছি কি যে মধুৰ মিলন কৃষ্ণ 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 ঘূৰি নাচুছি কৃষ্ণ কৃষ্ণ মাননীয় অধ্যক্ষ মহোদয় আমি যদি চাওঁ তেতিয়া দেখা পাম যে ইংলিছত এটা প্ৰভাৱ আছে ৱেৰ দেজ এ উইল দেজ এ ৱে অসমীয়াত ইচ্ছা এদিমূল অৰ্থাৎ ইচ্ছা যাৰ থাকে তেওঁ ৰাইজৰ কাৰণে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে অসমৰ পৰাই আছিলে 10 বছৰ এজন প্ৰতিনিধি দেশৰ প্ৰধানমন্ত্ৰী আছিল আৰু সেই দেশৰ প্ৰধানমন্ত্ৰী আজি দলৰে সেই সময় কংগ্ৰেছ দলৰে আজি বিধায়ক বিৰোধী দলপতি কৈ আছে তেওঁলোকৰে নেতা ৰাজীৱ গান্ধী নামত শিৱসাগৰত থকা কোঅপাৰেটিভ ইউনিভাৰ্চিটি সম্পূৰ্ণ কৰি যাব নোৱাৰিলে 10 বছৰ 10 years ইয়াতকে লাজৰ বিষয় ৰাজ্য চৰকাৰৰ বিষয় কেন্দ্ৰ চৰকাৰ কোনো হস্তক্ষেপ কৰিব নালাগে অবান্তৰকে মাতিছে কিয় স্যাৰ এইবিলাক কথা ক'ব নাপায় স্যাৰ যাৰ এটা নাম আপোনালোকে কৈ কোৱা নাই নহয় ইচ্ছাই দিমুল মই তাকে কৈ আছোঁ ৱেৰ দেজ এ উইল দেজ এ ৱে আজি মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাম আজি মাননীয় মোদী ডাঙৰীয়াৰ আশীৰ্বাদ তেখেতৰ সদিচ্ছা উত্তৰ পূৰ্বাঞ্চল অসমক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এজন মই বিধায়ক হিচাপে অসমৰ জনসাধাৰণৰ হৈ আজি ধন্যবাদ জনাব বিচাৰিছোঁ তেখেতৰ উইল তেখেতৰ ইচ্ছা অসমক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যি প্ৰদৰ্শন কৰিছে আজি মাননীয় শিক্ষামন্ত্ৰী আজি ৰনোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাম তেখেতৰ যিটো তৎপৰতা উইল ইচ্ছা আজি প্ৰকট কৰিছে আজি অসমৰ ৰাইজক প্ৰদৰ্শন কৰিলে মইনী সমষ্টিত মোৰ মা 91ৰ পৰা MLA আছিল 3বাৰ MLA মই মইনী সমষ্টিত 5বাৰ MLA 91ৰ পৰা হিচাপ কৰি যদি চাওঁ 32 বছৰ আমি MLA হৈ আছোঁ মোৰ মা আৰু মই মিলি আজিলৈকে কোনো এখন চৰকাৰে এটা ডাঙৰ শিক্ষা অনুষ্ঠান নিদিলে আজি 1964ত এষ্টাব্লিছ হোৱা ল কলেজ প্ৰাইভেট ল কলেজ আছিলে যোৰহাটত প্ৰাইভেট ল কলেজ 58 ইয়াৰ্ছলৈকে প্ৰাইভেট হিচাপে আছে পোনপ্ৰথমবাৰৰ বাবে বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰে মৰিনীত যোৰহাট ল কলেজ দিছে মই অন্তৰৰ পৰা আশীৰ্বাদ কৰিছোঁ শুভেচ্ছা জনাইছোঁ এই চৰকাৰ 25-30 বছৰতে থাকিবই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰ 25-30 বছৰ থাকিবই আৰু বেছি থাকিব লাগে আজি মহিলা বিশ্ববিদ্যালয় যোৱাবাৰ চৰকাৰে নামত দিব লাগে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পুৰণা কেইটামান ঘৰত দিলে ভাইচ চেঞ্চেলৰ ফেকাল্টি নিদিলেই কিন্তু মই ধন্যবাদ জনাম ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত বৰ্তমান চৰকাৰক মৰিনী সমষ্টিত আজি এই ভাৰতৰ স্বাধীনতা হোৱা 32 বছৰলৈকে আমি থকাৰ পিছত পোৱা নাই এটা শিক্ষা অনুষ্ঠান এতিয়া ল কলেজ পালোঁ আছাম উমেন ইউনিভাৰ্চিটি 49 বিঘাত মাটিত এতিয়া মৰিনী সমষ্টিত উমেন ইউনিভাৰ্চিটি আছাম ইউনিভাৰ্চিটি চলি আছে নিৰ্মাণ কাৰ্য আজি মই ধন্যবাদ জনাম মডেল কলেজ আজি যদি বিলাসীপাৰাত দিছে
আজি লক্ষীপুৰত দিছে, আজি যদি কৰিমগঞ্জত দিছে, আজি বঙাইগাঁও ইউনিভাৰ্চিটি বনাব লৈছে, মৰিনী সমষ্টিত মডেল কলেজ দিছে, প্ৰেম শ্ৰী স্কুল দিয়াৰ পৰা আদি কৰি আজি নতুন আকৌ এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আজি পুঁজি আগবাঢ়িছে। প্ৰয়োজন আছিলে চৰকাৰ এখনৰ ষ্টাডি কৰা যে আমাৰ কেনেধৰণে আমাৰ বৰ্তমান শিক্ষা চলি আছে। আমি যদি চাওঁ আৰোহণ নামৰ আঁচনিৰ অধীনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মন্ত্ৰী পেগু ডাঙৰীয়াই আজি ছবি ওলাইছে অসমৰ, আজি সঁচাকৈ দুখ লগা যে UPSCত আমি 2014 চনৰ পৰা এতিয়ালৈকে অল ইণ্ডিয়া যদি 8547 নিযুক্তি পাইছে UPSCত। মই 2 মিনিট ল'ব বিচাৰিছোঁ। প্লিজ কনক্লুড। 2 মিনিট ল'ব বিচাৰিছোঁ। ৰিপ্লাই আছে আৰু স্পিকাৰ হৈ যাব। 2 মিনিট ল'ব বিচাৰিছোঁ। হৈ যাব, মন্ত্ৰী ডাঙৰীয়াই দিব উত্তৰ। আমাৰ অসমৰ 71, অৰ্থাৎ পাৰ্চেণ্টেজৰ 83%, অৰ্থাৎ আমাৰ চমুকে চাব গ'লে আমি বহুত পিছুৱাই আছিলোঁ। কিন্তু এতিয়া আৰোহণ আঁচনিৰ অধীনত মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে আমাৰ ল'ৰা ছোৱালীয়ে মোক আগুৱাই লৈ যোৱা যিটো পদক্ষেপ মই শলাগ ল'বই লাগিব। মোৰ ক'বলগীয়া বহু আছিল, কিন্তু সতীয়াদী আধুনিক ইউনিভাৰ্চিটি হওক, ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি হওক, ভট্টদেৱ ইউনিভাৰ্চিটি হওক, শিৱসাগৰ ইউনিভাৰ্চিটি, লখিমপুৰ ইউনিভাৰ্চিটি, গুৰুচৰণ ইউনিভাৰ্চিটি, বঙাইগাঁও ইউনিভাৰ্চিটি, নগাঁও ইউনিভাৰ্চিটি, মধুপুৰ ইউনিভাৰ্চিটিকে লৈ আজি বিভিন্ন ধৰণৰ কৰিছে। মই আৰু 1 মিনিট ল'ব বিচাৰিছোঁ অধ্যক্ষ মহোদয়। আজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ নতুন আৰু বহুত ছাবজেক্ট আছে। আজি এই ছাবজেক্টসমূহ আজি অসমত নাছিলে, আজি ষ্টাডি কৰিছে। অসমৰ বাহিৰৰ ল'ৰা ছোৱালী কেলৈ গুচি যায়? এইবোৰ আমাৰ ইয়াতে আমি প্ৰবন্ধন কৰিব নোৱাৰোঁ নেকি? আজি অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি এনেধৰণে যদি আমি চাওঁ উমেন ইউনিভাৰ্চিটি, আজি য'ত আমাৰ মহিলাৰ আজি ক'ৰবাত বৈষম্য আছে, আজি মহিলাসকলক আগুৱাই লৈ যাবৰ বাবে পদক্ষেপ বিভিন্ন ধৰণৰ মোক ক'বলৈ বহুত মন আছিল। মই আৰু দীঘলীয়াকৈ আঁচনিয়ে হওক, জাকিৰ হুছেইন সিকদাৰ, মই সামৰিব বিচাৰিছোঁ শেষৰটো গৈ মই এটাই খালি মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ যোগেদি মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, এটা কলেজৰ এজন প্ৰফেচাৰ 2,60,000 টকা দৰমহা পায়। মন্ত্ৰী এজন বিধায়কতকৈ চাব গ'লে বহুত বেছি, কিন্তু তেনেকৈ ক্লাছ কৰিছে নাই? এতিয়া মৰিনী সমষ্টি ইনষ্টিটিউটৰ তিয়ক CKB ক্লাছ A+ গ্ৰেড পালে, কিন্তু কিনাৰতে আৰু এখন কলেজ আছে তেনেকৈ গ্ৰেড B গ্ৰেডটো পাব সক্ষম হোৱা নাই। সেইকাৰণে ক'ৰবাত মানে ইনস্পেকশ্যনৰ প্ৰয়োজন আছে নেকি এই কলেজবোৰত? ঠিক আছে, থেংক ইউ। বিৰোধিতা কৰি মোৰ বক্তব্য হ'ব। তো জাকিৰ হুছেইন সিকদাৰ, আপোনাৰ টাইমটো দিয়া আছিলে 10 মিনিট, কিন্তু আমাৰ টাইম নাই, ৰিপ্লাই আছে। আপুনি 5 মিনিটত ট্ৰাই কৰিব। মাননীয় অধ্যক্ষ ডাঙৰীয়া, আমাৰ দলে অনা কৰ্তন প্ৰস্তাৱৰ সমৰ্থনত আপুনি ক'বলৈ সুযোগ দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৰ্তন প্ৰস্তাৱৰ সপক্ষে বিৰোধী দলৰ বিধায়কসকলে বক্তব্য আগবঢ়ালে, কৰ্তন প্ৰস্তাৱৰ বিৰোধিতাৰে শাসক পক্ষৰ বিধায়কসকলেও ইয়াতে বক্তব্য আগবঢ়ালে। মাননীয় অধ্যক্ষ ডাঙৰীয়া, শাসক পক্ষৰ সন্মানীয় বিধায়কসকলে কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰিব গৈ যিখিনি বক্তব্য আগবঢ়ালে, আৰু সেই বক্তব্যৰ মাজতেই কংগ্ৰেছ দলৰ যি সময়ত চৰকাৰ আছিল সেই চৰকাৰক বিভিন্ন ধৰণে সমালোচনা কৰিলে। আৰু 2-4জন সন্মানীয় বিধায়কৰ বক্তব্যত এনেকুৱা লাগিল যে বিজেপিয়ে 2016 চনৰ শাসনভাৰ লোৱাৰ আগত অসমত যেন কোনো স্কুল কলেজেই নাছিল, কোনো বিদ্যালয়েই নাছিল, কোনো শিক্ষাই নাছিল। আজি পবিত্ৰ সদনত শাসক পক্ষৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সন্মানীয় মন্ত্ৰীসকল আৰু শাসক পক্ষৰ বিধায়কসকল পূৰ্বতে কংগ্ৰেছেই জন্ম দিয়া বিদ্যালয়সমূহত শিক্ষা গ্ৰহণ কৰি আজি বিধায়ক হিচাপে আজি আমাৰ সদনত আহি পবিত্ৰ সদনত আহি বক্তব্য ৰাখিব পাৰিছে। গতিকে প্ৰথমতেই মই সন্মানীয় শাসক পক্ষৰ বিধায়কসকলৰ প্ৰতি আহ্বান জনাম যে এবাৰ মনত কৰক, আপুনি পৰা সেই প্ৰাথমিক বিদ্যালয়খন কোন চৰকাৰে বনাইছিল, আপুনি পৰা হাইস্কুলখন কোন চৰকাৰে বনাইছিল, মহাবিদ্যালয়খন কোন চৰকাৰে বনাইছিল, বিশ্ববিদ্যালয় কোন চৰকাৰে বনাইছিল। এবাৰ নিজে নিজকে প্ৰশ্ন কৰি উত্তৰসমূহ লওক। অধ্যক্ষ ডাঙৰীয়া, আপুনি সময়ৰ নাটনিৰ কথা কৈছে, গতিকে আপুনি গাৰ্জেন, আপোনাৰ কথাৰ বাহিৰত নাযাওঁ। আজি কৰ্তন প্ৰস্তাৱৰ